Hello everyone, মই ললিতাই মোৰ চেনেলটিলৈ আপোনালোকক স্বাগতম জনালো। আৰু মোৰ চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰি থৈছে তেতিয়ালে থ্যাংক ইউ সো মাচ। আৰু যদি নিউ হয় প্লিজ সাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু অল নটিফিকেশন প্ৰেছ কৰি থলে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাই থাকিব। আৰু যেহেতুকে দুৰ্গা পূজা গমে পালে আহি আছে, আমি অলপ অনলাইনত মই বজাৰ কৰিলোঁ আৰু লগতে মই এটা ইউনিক ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাব। আৰু জানে সকলোৱে মানে ফলৰ ৰজা, যেহেতুকে গছডালৰ পাতটো কি কৰি খাব পাৰি সেইটো আপোনালোকে এবাৰ চাওকচোন মোৰ ভিডিঅ'টোৰ জৰিয়তে আৰু দেখা পাব। আৰু মই এইখিনি এটা ক'ব বিচাৰিছোঁ, যিটো মানে অফাৰ আছিলে মেছ'ৰ 23 তাৰিখৰ অফাৰত মই এইযোৰ পিন্ধি থকা চুইজাৰযোৰ দেখিছে আপোনালোকে। এইযোৰ মই অৰ্ডাৰ কৰিছিলোঁ আৰু 478ত দাম আৰু 80% অফাৰত মই এইযোৰ পিন্ধি আছোঁ, আপোনালোকে দেখিছে এইযোৰ। আৰু এইযোৰ কিন্তু মই অফাৰত নহয়, এইটো আগতে কৰিছিলোঁ মেছ'ত আৰু পূজাৰ বজাৰ হিচাপত মই এইযোৰ ল'লোঁ। কেনে লাগে আপোনালোকে ক'বচোন, মই দেখুৱাইছোঁ ৰ'ব। এইখন হ'ল মেখেলা আৰু এইখন চাদৰ। চাব চাওক, ভাল লাগিছেনে? এইটো হ'ল মেছ'ৰ অৰ্ডাৰ মই কৰিছিলোঁ, আহিছে মোৰ ধুনীয়াকৈ। আৰু এটা ছেট কৰিছিলোঁ, সেইটো যিহেতুকে অষ্টমী পূজাৰ দিনা শৰাই লৈ গ'লে ভাল লাগে, মই বগা সাজ পৰিধান কৰোঁ যিমানখিনি পাৰোঁ। আৰু আগৰো আছে, তথাপি এইটো নতুন হিচাপত মই কৰিলোঁ। মেছ'ৰ অৰ্ডাৰ কৰিছিলোঁ, এনেদৰে আহি গৈছে। মই এনেকৈ দেখুৱাইছোঁ আপোনালোকক, মই পিন্ধি দেখুওৱা নাই। চাওক, ভাল লাগিছেনে? আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে, কিন্তু যিটো অফাৰ আছে সেইটো এতিয়া নাই, 27 তাৰিখত শেষ হ'ল। কিন্তু তথাপিও আপোনালোকে মেছ'ত কৰিলে কম দামতে পাই যাব, ল'ব পাৰে। আৰু এইটো এটা ছেট দেখিছে, সেইটো হ'ল মাইনা। এইটো কিন্তু মেছ'ৰ পৰা লোৱা নাছিলোঁ, আমি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ। আৰু এইটো এই অফাৰৰ নহয়, আগতে কৰা, কিন্তু আহিছে। চাওক, এইটো মোৰ তাতে হয় কাপোৰটো, এতিয়া ময়ে পিন্ধিব পাৰিম। চাওক কিমান ডাঙৰকৈ আহিছে। তাই এলৰ দিছিলে, কিন্তু এল আহি 4XL হ'ব এইটো। আৰু ইয়াৰ পেণ্টটো কিন্তু বৰ ধুনীয়া ডিজাইন, প্লাজো এইটো ডিজাইন এইখিনি। আৰু এটা মই বৰ ধুনীয়া এটা ছেট লৈছোঁ, আপোনালোকে চাব পাৰে। এয়া ফেঞ্চিত গৈছিলোঁ, ৰাস্তাতে পাই গ'লোঁ। এইটো এটা ছেট কম দামত আৰু 150ত এইটো ছেট পালোঁ। কাপোৰযোৰৰ লগত মিলি যাব, ব্লু, ভাল লাগিছে। আৰু এনেকৈ আপোনালোকেও ল'ব পাৰে। এতিয়া আমি ফেঞ্চিত বজাৰ চালোঁ, বলক। মই ভিডিঅ' কৰি আছোঁ, চাই দিয়া। ভিডিঅ' কৰি আছোঁ। সেয়া ফেঞ্চিলৈ আহিছোঁ আমি, অলপ বজাৰ সামাৰ কৰোঁ। সোমাব হ'ল। কেনেকুৱা ভিৰ হৈছে চাওক, ইমানো নাই, ঠিক-ঠাক। এয়া দেখিছে, ছোৱালী একো বজাৰ কৰাৰ কথাই নাই, আগে ফুচকা। চাওক, ফুচকাৰ প্ৰতি ইমান লোভ, দেখিছে। সেয়া তাই ফুচকা খায় আৰু সেইকাৰণে ৰৈ দিলোঁ আৰু ফুচকা আগতে খাই লওক, তাৰপিছতে। ফেঞ্চি বজাৰ হেল্ল' এভৰিৱান, এতিয়া আমি আহি পালোঁ মানিকচান্দ। আৰু আমি কৈছিলোঁ এটা বস্তু ল'ম পূজাৰ উপলক্ষে, আৰু মাইনা এটাক দিব লাগে, যিহেতুকে আমি ঘৰত গৈ আছোঁ। আৰু সেই কাণফুলিযোৰ চাওঁ, ৰ'ব দেখুৱাম আপোনালোকক। এইবিলাকে চাম, এই সৰু সৰু, যিহেতুকে সৰু বাচ্ছা অন্নপ্ৰসন্নত দিয়াৰ কাৰণে চাওঁ, ইয়াৰ পৰা লৈ ল'ম। লগ পাই গ'লোঁ, কি ক'ম আৰু নাম ক'ব দিয়া এবাৰ। আৰু নিবেদিতা ইয়াৰ ফেঞ্চিত লগ পালোঁ। ইয়াৰ কৈছে আৰু গাঁৱৰ পূজা, যিহেতুকে লগ পোৱা নাই, 17 বছৰ পূজা চোৱা নাই, 100 বছৰ হৈছে গুৱাহাটী গাঁৱৰ পূজাৰ এইবাৰ। তাকে কৈছোঁ, মোক লগ ধৰিছে, মই বোলো চাওঁ, লগ পাম তাতে গ'লে। এই সকলোৰে একে অৱস্থা। কেণ্টাৰত উঠিব দিছোঁ, চাওঁ। যেতিয়া কেণ্টাৰত উঠাই লৈ উঠি পোৱা নাছিল তাই, সেইকাৰণে আমি এনেদৰে বজাৰ কৰি কেণ্টাৰত উঠাইছোঁ।
আমৰ গছ আৰু এইকাৰণে আমৰ এই কোমল পাতেৰে মই কি কৰিম আপোনালোকক দেখুৱাই থাকিম। এটা ৰেচিপি তৈয়াৰ কৰিব পৰা যায় এই আমৰ কলি পাতৰ। সেয়েহে মই ছিঙিব দিলোঁ, ৰ'ব চাই থাকিব দিয়ক। ছিঙি দিয়ক পাতকেইটা মোক অলপ চাব আকৌ দিয়ক, ছিঙি ৰাখি থওক। মই লৈছোঁ চাউলৰ গুড়ি আৰু ইয়াত মোৰ বেচন ইমানখিনি আছে, গোটেইখিনি দি দিছোঁ। চাওক ইয়াত 2 চামুচ নহয় বেচন। আৰু এইখিনিৰে মই এটা নতুন ৰেচিপি তৈয়াৰ কৰিম আৰু আপোনালোকক দেখুৱাই আছোঁ, চাব ভালদৰে। আৰু আপোনালোকেও কৰিবলৈ চেষ্টা কৰিব, মই পিছত দেখুৱাই আছোঁ। আপোনালোকে এয়া আমৰ কুঁহিপাত, এই আমৰ কুঁহিপাতেৰে মই এটি ৰেচিপি তৈয়াৰ কৰিছোঁ। নিজৰ মনেৰে এইটো ভাবিছিলোঁ আৰু চাওঁ এইবোৰ এনেকৈ কৰি খাব পাৰিনে নোৱাৰি। আৰু মই এদিন খাইছিলোঁ, ভাল লাগিছিল, সেইকাৰণে আজিও মই বনাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে চাব। আমৰ পাতকেইটা যিহেতু কোমল, এনেকৈ মই মেৰিয়াই লৈছোঁ, লৈ এনেকৈ দি দিছোঁ আৰু এনেকৈ বৰাত বেচনৰ সৈতে এনেকৈ ভাজিম। মই ৰিফাইন দি ল'লোঁ। এনেদৰে মই এটা এটাকৈ এনেকৈ দি ল'লোঁ। আৰু যিহেতু একেবাৰে কোমল পাত আৰু বেছি সময় জুইত ৰাখিব নালাগে। আৰু দেখিলে মই তেনেকৈ চিকিউৰিটি গাৰ্ডজনে ছিঙি দিলে পাতকেইটা, আনিলোঁ, আনি আৰু এনেকৈ বৰা বনালোঁ। চাওক, আৰু এই আমৰ কোমল পাতেৰে এনেকৈ বেচনত লেটিয়াই আপোনালোকে খাব পাৰে, খাই চাবচোন। এয়া মই এটা খাই দেখুৱাম, ৰ'ব চাওক ইমান ধুনীয়া। দেখিছে মাত কেনেকুৱা, শব্দ কিমান ধুনীয়া লাগিছে। এনেকৈ আপোনালোকে খাব। আৰু কেতিয়াবা আমাৰ ঘৰত আহিলে মই বনাই খুৱাম আপোনালোকক, চিন্তা নকৰিব। আৰু গতিকে মই ক'লোঁ আৰু, কাৰণ মই খাই দেখুৱাব লাগিব আপোনালোকক আৰু বনোৱাটো দেখুৱালোঁ। তেনেকৈ খাব। আমৰ গছ এভেইলেবল, সকলোৰে ঘৰত থাকে। আৰু এই ৰেচিপিটো মোৰ এজনী বান্ধৱীয়ে মোক কৈছিল যে আমৰ কোমল পাতেৰে এনেকৈ বৰা খাই পাইছানে? মই কিন্তু খোৱা নাছিলোঁ। তেখেত মোৰ বান্ধৱীজনী আছিলে অৰুণাচলৰ। আৰু যি নহওক, তেওঁ যদি চাই থাকে কেতিয়াবা মোৰ ভিডিঅ' চাইছে, তেওঁ নিশ্চয় গম পাব। তেওঁৰ কথা মতে মই বনালোঁ আৰু মই বনোৱা দেখা নাছিলোঁ, আজি খালোঁ, খাই ভাল লাগিছে। চাওক কিমান ধুনীয়া লাগিছে। আমৰ কিন্তু কোমল পাতেৰেহে বনাব, কিন্তু ডাঙৰ পাতটো কেতিয়াও নহয় আৰু তেতিয়া লাগিব। আৰু এইটো খাই চালোঁ, বৰ ভাল লাগিল। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যিহেতুকে মোৰ চেনেলত নতুন ভিউৱাৰ্ছ আহিছে, তেওঁলোকেতো নাজানে মোক ভালদৰে। আৰু যিহেতুকে মই ধাৰাবাহিকত থাকোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই আগুৱাই যাবলৈ সক্ষম হ'ম। আৰু ভিডিঅ'টিৰ মাজৰ পৰা বিদায় লৈছোঁ, আজিলৈ আহিছোঁ, বাই বাই।